সেইটো মই BA ফাইনেল দিয়াৰ সময়ত মাজতে কিমান হ'ব এনেই ক'বলৈ গ'লে 1.5 মাহমান হ'ব, কিন্তু তাৰ মাজতো কথা চথা পাতি আছিলোঁ অকণমান কিন্তু 1.5 মাহমানৰ এটা ব্ৰেকআপ হৈছিলে অলপ। সেইখিনি সময়ত জুবিনে অলপ দুখেৰে কেইটামান গানো লিখিলে। সেইটো নক'বা নক'বা কোনো কথা হিয়া মোৰ ৰহে, সেইটো এটা গান। আৰু মন হেৰুৱাই মন বিচৰা শেষ হ'ব ক'ত এই যাত্ৰা, সেইবোৰ গান তেওঁ সেই ব্ৰেকআপৰ সময়ত লিখিছিলে। গতিকে কিন্তু সেইটো ব্ৰেকআপ আমাৰ কাৰণে ভালে হ'ল। জুবিনে বৰ ধুনীয়া ধুনীয়া গান কেইটামান কৰিলে আৰু মই আকৌ আহি গ'লোঁ। আৰু তাৰপিছত সেইখিনি সময়তে প্ৰতিজ্ঞা কৰিলোঁ যে আৰু যিমান যি নহওক, যেনেকৈ কাজিয়াও কৰোঁ বা যিমান বেয়া পাওঁ, কিন্তু এনেকৈ আঁতৰি যোৱাৰ কথা আৰু এইবোৰ কথা নাপাতোঁ কেতিয়াও। এইটো যিহেতু কৰি তেনেকৈ থাকিবও নোৱাৰোঁ দুইটাৰ পৰা আঁতৰি, গতিকে সেইবোৰ কথা জীৱনত আৰু কেতিয়াও নকওঁ। যি হওক লাগিলে একদম মাৰপিট হৈ যাওক তথাপিতো সেই আঁতৰি যোৱাৰ কথাটো নকওঁ। গতিকে এইবোৰ ফেজ পাৰ হৈ গৈছে আৰু কিবা কিবি।